ওচেনিয়া বা অষ্ট্ৰেলিয়া মহাদেশৰ এখন এনেকুৱা ৰাষ্ট্ৰ আছে যিখন মাত্ৰ এজন মানুহে বনাইছিলে। হয়, ঠিকেই শুনিছে, এজন ব্যক্তিয়ে এখন দেশ সৃষ্টি কৰিছিলে। তাৰ নাম হৈছে লিঅ'নাৰ্ড কেছলি। আৰু সেই দেশখনৰ নাম হৈছে প্ৰিন্সিপালিটি অফ ৰিভাৰ হাৰ্ট। অষ্ট্ৰেলিয়া পাৰ্থৰ পৰা প্ৰায় 500 কিলোমিটাৰ নিলগত অৱস্থিত এই দেশখন, আৰু ভিজা অন এৰাইভেল এই দেশখনত পোৱা যায় মাত্ৰ $4। এজন ব্যক্তিয়ে বনোৱাৰ মেইন কাৰণ আছিলে ইয়াতে যে চৰকাৰে এটা নিয়ম কৰিছিলে তেওঁলোকৰ উৎপাদিত শস্যৰ 100 একৰৰ শস্যহে চৰকাৰৰ তাত বিক্ৰী কৰিব পাৰিব। কিন্তু সেই মানুহজনৰ হাতত আছিল 13,000 একৰ জমিন, আৰু সেই মাটিখিনিৰ শস্য বিক্ৰী কৰিবলৈ যিহেতু কোনো মানুহ নাছিলে তেতিয়াহ'লে চৰকাৰে 100 একৰৰ মাটি কিনিব। তেওঁ বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল ল' পঢ়িলে আৰু তাৰ ফলত তেওঁ এই দেশখন সৃষ্টি কৰিছিলে, আৰু সেই দেশখনৰ নামে প্ৰিন্সিপালিটি ৰিভাৰ হাৰ্ট। হয়, প্ৰিন্সিপালিটি ৰিভাৰ হাৰ্ট। আৰু দেশখনৰ সৃষ্টি কৰা ব্যক্তিগৰাকীৰ নাম হৈছে লিঅ'নাৰ্ড কেছলি।